আৰু ইয়াতে চাওক চান্দাকুছি PWD ৰোড টু ডিম্পু বৰুৱা হাউচ। তো গাইজ ফাইনেলি আহিলোঁ ডিম্পুদাৰ ঘৰত। চাওক তেওঁৰ যিটো মানে 1 মিলিয়নৰ যিটো গল্ডেন প্লে বুটন হয়, আৰু ইয়াতে চাওক তেওঁৰ তিনিটা চেনেল হয়। একটা আছে ডিম্পু, আৰু এটা আছে ডিম্পু বৰুৱা, আৰু এটা আছে ডিম্পুজ ব্লগ। তো এইটো হ'ল গোৱালপাৰাৰ ল'ৰাই এইটো বনাইছে। চাওক ইয়াতে এইটো পুৰা কাঠৰে বনাইছে। তো এইটো মানে যিটো ল'ৰাই বনাইছে এইটো মানে কাণেৰে নুশুনে আৰু মুখেৰে কথা ক'ব নোৱাৰে। তো এইটো হ'ল ডিম্পুদাৰ থাৰ এইটো হয়। তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল, আৰু আপোনালোকে চাই আছে PP ব্লগছ। তো এতিয়া মই হোজাইৰ পৰা ডাইৰেক্ট চাপাৰমুখ ষ্টপেজ হয়, যিটো আমাৰ কামৰূপ ট্ৰেইন হয়। তো হোজাইৰ পৰা আহিছোঁ। তো এতিয়া মই চাপাৰমুখ ষ্টেচন পাৰ হৈ আছোঁ। চাওক ইয়াতে তো চাপাৰমুখ ষ্টেচন পাৰ হোৱাৰ পাছতে গৈ আছোঁ নলবাৰী গৈ আছোঁ মই। তো কি ক'ম গাইজ, মানে ইমান দিনৰ পৰা মানে মিট কৰিব মানে পৰা নাই ডিম্পুদাৰ লগত। তো ডিম্পুদাৰ লগত মিট কৰিম। তো আপোনাৰ লগত দেখাম তাতে গৈ আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ। তো মই য'তে অসমৰ যোনপিনেই মই গৈছোঁ মানে সকলো মানুহৰ মানে ডিম্পুদাৰ কথাই মই শুনিছোঁ। তো আপোনাৰ লগত দেখাম তাতে গৈ। মানে আমাৰ হোজাইতে আহিছিলে, তেতিয়া মই মিট কৰিব পৰা নাই, মানে ফ্লাডৰ সময়তে আহিছিলে। এতিয়া মই মানে বেলেগ জেগাতে গৈছিলোঁ, সেইকাৰণে মিট কৰিব পৰা নাই। তো মোৰ লগতে যে মইনুল ভাই আছে আৰু ডন ভাই সকলোৱে মিট কৰিছে। তো মোৰ বহুত মানে বেয়া লাগিছে, সেইকাৰণে মই তাৰ ডিম্পুদাৰ ঘৰতে গৈ আছোঁ। ঘৰতে গৈ আপোনাৰ লগত দেখাই আছোঁ। তো এতিয়া মানে ভিডিঅ'টো মানে টাইম পোৱা নাই, মানে ঘৰৰ পৰা ষ্টাৰ্ট কৰিবলৈ মানে 5টা বজাতে টাইম আছিলে ট্ৰেইনত। তো সেইকাৰণে আমি ভাবি আছোঁ যে ট্ৰেইনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক নলবাৰীলৈকে গৈ আপোনালোক দেখাই আছোঁ। এতিয়া মই আহি পাইছোঁ গুৱাহাটী ৰেল ষ্টেচনত। তো গুৱাহাটী ৰেল ষ্টেচনৰ পৰা নলবাৰী যিটো ষ্টেচন হয়, তো 65 কিলোমিটাৰ হয় ডিষ্টেঞ্চ। তো ইয়াৰ পৰা 1.5 ঘণ্টা লাগিব। তো 1.5 ঘণ্টা শেষ হ'লেই আৰু পাই যাম নলবাৰী। তো নলবাৰী গৈ আপোনালোকক দেখুৱাই আছোঁ গাইজ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি আহি পালোঁ যিটো নলবাৰী ষ্টেচন হয়। চাওক ইয়াতে এইটো হয় নলবাৰী ষ্টেচন, আৰু ইয়াতে টমটম আছে। টমটমৰ পৰা এতিয়া সুধিব লাগিব যে প্ৰেমদা হোটেল কোনপিনে যায় আৰু কিমান টকা ভাড়া হয়। তো এতিয়া মই গৈ আছোঁ প্ৰেমদা হোটেল। প্ৰেমদা হোটেলৰ ওচৰতে আছে ডিম্পুদাৰ যিটো শ্বপ হয়, হেলমেটৰ দোকান হয়, তাতে গৈ আছোঁ। তাতে যোৱাৰ পাছতে যাম ডিম্পুদাৰ ঘৰত। তো গাইছ এতিয়া ফাইনেলি টমটমতে আছোঁ। তো টমটমতে এতিয়া গৈ আছোঁ, মোৰ লগতে আছে দাদা। তো দাদাই এতিয়া টমটম চলাই আছে। আৰু ইয়াৰ পৰা যিটো প্ৰেমদা হোটেল হয়, ডিম্পুদাৰ যিটো শ্বপ হয় হেলমেটৰ, ইয়ালৈকে 20 টকা ভাড়া হয়। তো ইয়াতে অলপ আপোনালোকক দেখুৱাই যামগৈ ডিম্পুদাৰ ঘৰত। ফাইনেলি আহি পালোঁ। চাওক ইয়াতে ডিম্পু বৰুৱা যিটো শ্বপ হয়, হেলমেটৰ দোকান হয়। তো এতিয়া মানে বন্ধ আছে। মানে কিয় বন্ধ আছে মই আপোনালোকক কৈ আছোঁ। আজি হ'ল মানে দেওবাৰ, সেইকাৰণে বন্ধ আছে। তো ইয়াতে চাওক মানে ডিম্পুদা যে কৈছিলে এড্ৰেছটো, এইটো হ'ল প্ৰেমদা হোটেল। তো প্ৰেমদা হোটেলৰ ওচৰতে মই আহিছোঁ টমটম লৈ। তো এতিয়া মই ইয়াতে মই ৰুটি চুটি খালোঁ আৰু। তো এতিয়া মই গৈ আছোঁ ডিম্পুদাৰ ঘৰত। ডিম্পুদাৰ ঘৰতে গৈ মিট কৰিব লাগিব। তো ইয়াতে বন্ধ আছে, তো ইয়াতে মিট কৰিব নোৱাৰিম। তো ডিম্পুদাৰ ঘৰতে এতিয়া গৈ আছোঁ, গৈ আপোনালোকক দেখুৱাই আছোঁ। পৰা ডাইৰেক্ট গাড়ী পোৱা নাযায়, সেইকাৰণে অলপ খোজকাঢ়ি এইপিনে গৈ আছোঁ। এইটো মেইন ৰোডটো। তো মেইন ৰোডটোৰ ওচৰতে গৈ টমটম লৈ যাব লাগিব প্ৰেমদা হোটেল। ফাইনেলি এতিয়া টমটমতে আছোঁ। তো এতিয়া ঘূৰাই চাওক, ঘূৰা টমটমতে এতিয়া গৈ আছোঁ ডিম্পুদাৰ ঘৰত। এইটো চক বজাৰতে হয়, চক বজাৰ মাজদিয়াতে হয়। তো চক বজাৰলৈকে 20 টকা ভাড়া হয়, আৰু ডিম্পুদাৰ ঘৰলৈকে 30 টকা ভাড়া হয়। তো কি কৰিম আৰু চিনি নাপাওঁ, সেইকাৰণে মানে খুৰাক ক'লোঁ যে ডিম্পুদাৰ ঘৰত লৈ যাবলৈ। তো 30 টকা দিম, আৰু খুৰাক এতিয়া মই লৈ গৈ আছে ডিম্পুদাৰ ঘৰত। তো গাইজ ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো মজা হ'বলৈ গৈ আছে। তো ফাৰ্ষ্ট টাইম এনেকুৱা ডিম্পুদাৰ লগত মিট কৰিবলৈ গৈ আছোঁ। তো আপোনালোকে শেষলৈকে চাই থাকিব। আহি পালোঁ ডিম্পুদাৰ গাঁৱৰ যিটো ৰাস্তা হয়। চাওক ইয়াতে এইটো হয় ৰাস্তা, আৰু এইটো ডিম্পুদাৰ গাঁৱৰ যিটো মানে বিষ্ণু মন্দিৰ হয়। আৰু ইয়াতে চাওক এটা মানে বেলেগ টাইপৰ এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াতে চাওক তেওঁলোকৰ যিটো ৰাস্তা হয়, এইটো মানে চেংচন হৈছে। এইটো মানে পকা ৰাস্তা হ'ব, মানে CC ব্লক হ'ব। আৰু ইয়াতে চাওক চান্দাকুছি PWD ৰোড টু ডিম্পু বৰুৱা হাউচ। তো এতিয়া মই গৈ আছোঁ ডিম্পু বৰুৱা হাউচৰ ঘৰত ইপিনে। তো গাইজ ফাইনেলি আহিলোঁ ডিম্পুদাৰ ঘৰত, কিন্তু ডিম্পুদা ঘৰতে নাই। তো কি ক'ম আৰু, তো ডিম্পুদা নাই। এতিয়া আপোনালোকৰ অলপ ৰুমটো দেখুৱাই আছোঁ, দেখুৱাই আৰু ঘৰতে যাম আৰু কি কৰিম। ডিম্পুদা গৈছে মাজুলী। ক'ত গৈছে খুৰা? মাজুলী গৈছে না, ৰাস চাবলৈ গৈছে। আৰু এয়া হ'ল ডিম্পুদাৰ দেউতা, আৰু মা বাহিৰত আছে। মাকটো আপোনালোক পাছতে দেখাম। তো ইয়াতে অলপ বহি খুৰাৰ লগত কথা পাতিম, কথা পাতি আৰু ঘৰতে যাম। ডিম্পুদা নাই আৰু কি কৰিম।
সদায়তো ডিম্পুদাৰ ভিডিঅ' চাই থাকে, তো মোৰ ফালৰ পৰা অলপ চাব আপোনালোকে। তো ইয়াতে চাওক তেওঁৰ যিটো মানে 1 মিলিয়নৰ যিটো গল্ডেন প্লে বটন হয়, আৰু ইয়াতে চাওক তেওঁৰ তিনিটা চেনেল হয়। একটা আছে ডিম্পু, আৰু এটা আছে ডিম্পু বৰুৱা, আৰু এটা আছে ডিম্পুজ ব্লগ। তো ইয়াতে গল্ডেন বটনবিলাক আছে, আৰু তলতে আছে চিলভাৰ প্লে বটনবিলাক। তো ইয়াতে এটা আপোনালোকে এটা দেখুৱাই আছোঁ চাওক ইয়াতে, এইটো যে আপোনালোকে ডিম্পুদাৰ ভিডিঅ' চাইছে, এইটো হ'ল আপোনাৰ যিটো এইটো ক'ৰ ল'ৰা আছিলে, এইটো বনাইছে গোৱালপাৰাৰ। তো এইটো হ'ল গোৱালপাৰাৰ ল'ৰাই এইটো বনাইছে চাওক ইয়াতে, এইটো পুৰা কাঠৰে বনাইছে। তো এইটো মানে যিটো ল'ৰাই বনাইছে এইটো মানে কাণেৰে নুশুনে আৰু মুখেৰে কথা ক'ব নোৱাৰে। তো আৰু আপোনালোকক অলপ দেখুৱাম। আৰু ইয়াতে চাওক ইমান ধুনীয়াকৈ এটা আৰ্ট কৰিছে। তো খুৰা এইটো কোনে আৰ্ট কৰিছে এইটো? মানে যেতিয়া মানে ডিম্পুদাৰ নিউ হাউচটো যেতিয়া অপেনিং কৰিছে, তেতিয়া মানে লখিমপুৰৰ এজন ল'ৰাই এই ডিম্পুদাৰ মানে চাইকেল লৈতো প্ৰথমে ষ্টাৰ্ট কৰিছিলে, মানে ব্লগ বনাইছিলে ইউটিউবত। তো তেতিয়াৰ পৰাই মানে ধুনীয়াকৈ এইটো অংকন কৰিছে চাওক ইয়াতে, ইমান ধুনীয়াকৈ বনাইছে। ধুনীয়াকৈ এটা ডিম্পুদাই মানে মন্দিৰ বনাইছে, আৰু এইটো হ'ল পুৰণা ঘৰটো। আৰু ইয়াতে চাওক CCTV লগাইছে ডিম্পুদাই। কোনোবাই যদি এদিন পৰা চুৰি কৰি লৈ গৈছিলোঁ ডিম্পুদাক, মানে ভিডিঅ' চাইছিলোঁ মই। তো এইটো হ'ল ডিম্পুদাৰ থাৰ, এইটো হয়। তো যিটো এল্টো আছিলে, এল্টোটো মানে এল্টো লৈ গৈছে মাজুলী, মানে ৰাজত মানে ইনভাইট কৰিছে, যাব লাগিব। তো গৈছে, নহ'লেতো বেয়া পাব ডিম্পুদাই। তো ময়ো বেয়া পোৱা নাই। তো আইতো দেউতাৰ লগত লগ হ'ল, দেউতাৰ নম্বৰটো লৈছোঁ। তো দেউতাই কৈছে যে ৰাসৰ দিনত কণ্টেক্ট কৰিবলৈ, কণ্টেক্ট কৰিলে ঘৰতে থাকিব, লগ কৰিব পাৰিম। আৰু ইয়াতে চাওক এইটো হ'ল ডিম্পুদাৰ থাৰ। তো থাৰটো চাওক ইয়াতে ৰাখিছে। থাৰ লৈ গ'লে তো তেলটো অলপ বেছি যাব, সেইকাৰণে এল্টো লৈ গৈছে, ভালেই হৈছে। তো আৰু কি কৰিম এতিয়া, বাহিৰত যাম, বাহিৰত গৈ আৰু ঘৰতে যাম। আৰু আছোঁ ডিম্পুদাৰ গেটৰ বাহিৰতে আছোঁ। তো এতিয়া মই ঘৰতে যাম। তো ডিম্পুদাক লগ নাপালোঁ, তো মনটো বেয়া লগা নাই। তো কিয়নো দেউতাই কৈছে যে ৰাস 19 নৱেম্বৰত শেষ হ'ব, আৰু 20 তাৰিখত হেমামালিনী আহিব ন, হেমামালিনী আহিব। তো সেইদিনা মোক ফোন কৰিবলৈ কৈছে। তো সেইদিনা মানে ঘৰতে মানে আগবেলা ডিম্পুদা থাকিব, মানে মিট কৰিব পাৰিব মোৰ লগত। মানে পিছবেলা নোৱাৰিব, পিছবেলা মানে ৰাসতে বিজি থাকিব, সেইকাৰণে। তো মই চেষ্টা কৰিম আহিবলৈ, ডিম্পুদাৰ লগত মিট কৰিবলৈ। তো ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তো নেক্সট ভিডিঅ'তে লগ হ'ব। তো ইয়াতে বাই বাই গাইছ।